বিটিসি নিৰ্বাচন আমি সেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। সেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি বিটিসি নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভা নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি বিটিসিৰ ইলেকশ্যন শেষ কৰিম। এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয়, নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰুতো আমি একেলগে খেলা নাছিলো, পিছত একেলগে চৰকাৰ কৰিছিলো। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি সিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি সিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু বিজেপি দুইটাই NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব। 5টা বছৰ অতিক্ৰম কৰিছিলো। বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছিলে, প্ৰগতি আৰু বিকাশৰ এক নতুন ভেটি নিৰ্মাণ কৰিছিল। আজিৰ এই গৌৰৱময় দিনটোত বড়ো শান্তি চুক্তিৰ ৰূপকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই শান্তি চুক্তিৰ নায়ক অমিত শ্বাহ ডাঙৰীয়া আৰু এই শান্তি চুক্তিৰ প্ৰধান ঘটক বা প্ৰধান যি উপাদান নিখিল বড়ো ছাত্ৰ সন্থা NDFBক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো। বড়ো শান্তি চুক্তিৰ সময়ত আপচুৰ সভাপতি হৈ আৰু আজি BTRৰ প্ৰধান হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই এই চুক্তিৰ শান্তিপূৰ্ণ ৰূপায়ণ আৰু BTRৰ উন্নয়নৰ বাবে যি বৰঙণি আগবঢ়াইছে তাৰ বাবে তেখেতকো মই অভিনন্দন জনাইছো। বড়োলেণ্ডবাসী আজি শান্তিৰ এক অনন্য উদাহৰণ হৈ পৰিছে, প্ৰগতি আৰু বিকাশৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰ হৈছে। আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজৰ হৈ মই আটাইকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই। শুনা নাই ক'ৰ পৰা বহিৰাগত কোম্পানী গতাই দিয়া, এইবিলাক ক'ৰ পৰা আহিলে, কেনেকে আহিলে, কি তাৰ বুনিয়াদ কি, মইতো নিজেও নাজানো। এইটো মই মুখ্যমন্ত্ৰী, মোৰ ওচৰত খবৰ নাই, বাকী চবৰ ওচৰতে খবৰ আছে। অৰুণোদয়ৰ সংখ্যা 40 লাখ হ'ব। গতিকে ইয়াৰ BTRৰ চিলেকশ্যনৰ কাম আৰম্ভ হোৱা নাই, অহা মাহত কৰিম। বাকী জাগাত ইতিমধ্যে নিৰ্বাচন চিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। প্ৰাক্তন NDFBৰ লগত জড়িত প্ৰায়বোৰ কেছে আমি উইথড্ৰ কৰিছো। কেইটামান 7-8টা কেছ চাৰ্জশ্বিট হৈ যোৱাৰ কাৰণে আমি শান্তি চুক্তি কৰাৰ আগতে চাৰ্জশ্বিট হৈ গ'ল। সেইকাৰণে সেই গোচৰ কেইটাৰ ওপৰত সিদ্ধান্ত কোৰ্টে ল'ব পাৰে। কোৰ্টক আমি অনুৰোধ কৰি আছো যে আমি চৰকাৰে শান্তিৰ কাৰণে কেছ কেইটা উঠাই ল'ব বিচাৰে, কোৰ্টৰ তাৰ বাবে অনুমতি লাগে আৰু আমিও চেষ্টা কৰি আছো। আৰু 7-8টা গোচৰ NIAৰ পৰা আমি অসম চৰকাৰলৈ আনিবলৈ চেষ্টা কৰি আছো, যাতে গোচৰ কেইটা কোৰ্টত থাকিলেও পৰিচালনা যাতে অসম চৰকাৰে কৰিব পাৰে আৰু তাক যাতে আমি শান্তিৰ স্বাৰ্থত লৈ যাব পাৰো। চুক্তিৰ মাত্ৰ কেইটামান দফা ৰূপায়ণ হ'বলৈ বাকী আছে। ইয়াৰ বাবে ভাৰতৰ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। মই ভাবো যে অহা 2 দিনতে এই ক্ষেত্ৰত আমি নিশ্চয় ভাল খবৰ শুনিবলৈ পাম। বিটিসি নিৰ্বাচন আমি সেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। সেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি বিটিসিৰ নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভা নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি বিটিসিৰ ইলেকশ্যন শেষ কৰিম। এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয়, নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰুতো আমি একেলগে খেলা নাছিলো, পিছত একেলগে চৰকাৰ কৰিছিলো। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি সিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি সিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু বিজেপি দুইটাই
NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব।